নমস্কাৰ, মই সহিধৰ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আমি আহি গ'লোঁ চাটাবাৰী ৰাস্তা। চাটাবাৰত আহে একদম আলচি লাগে আৰু আজিকালি কি কৰিবি গাইছ। সদায় আহে ভালো লাগে, কি কৰিম আৰু গাইছ। আগতে চাটাবাৰী কি আছিল, আজিকালি কি হৈ গ'ল ক'বই নোৱাৰি। মানে কথাটো হ'ল, আগতে কিমান দুখীয়া আছিল ইফালৰ মানুহবিলাকে, আজিকালি কিমান ধনী হৈ গ'ল। একদম গুৱাহাটী মহানগৰীও পাত্তা নাপায় আৰু জীৱনত নভবা কথা এটা একদম বেলেগ হৈ গ'ল। ইয়াতে এটা বহুত ডাঙৰ খাল আছে, এইটো একদম ইয়াতে দুদিনমান আগতে ট্ৰাক উল্টিছিলে, কিন্তু এইখিনি ৰাস্তা কোনেও এতিয়ালৈকে ভাল কৰি দিয়া নাই। যদি কোনোবা ব্যক্তিয়ে তেনেকৈ চাই থাকে এইগিলা ৰাস্তাবিলাক অলপমান চাব আৰু ভাল কৰি ভিডিঅ' বনোৱাৰ একমাত্ৰ কাৰণ হ'ল আজি বেয়া ৰাস্তাবোৰহে দেখাই থাকিম। কাৰণ বেয়া খাল বহুত আছে, তেনেকৈ এক্সিডেণ্ট হোৱাৰ কাৰণে ভয়ানক। আৰু বহুত মানুহ ইয়াতে দিনত 5,000 6,000 মানুহ আহে ইয়াতে ডেইলি। সেইকাৰণে এই ৰাস্তাবোৰ যাতে অলপ ভাল হয়, তাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। কেনেকৈ আৰু এনেকৈ বেয়া ৰাস্তাৰ মাজে মাজে আহি থাকিব ভাল নালাগে ন। কোনোবা যাতে ইয়াতে এক্সিডেণ্ট হয় তেতিয়া চাব ভাল নালাগে। গতিকে আপোনালোকে চৰকাৰে যদি দেখা পায়, আপোনালোকে এইটো ৰাস্তাটো অতি সোনকালে ভাল কৰি দিব। কেইদিনমান আগতে নিউজ লাইভ আহিছিলে, ৰেল ষ্টেচনৰ আগতে এটা বহুত ডাঙৰ খাল আছিলে, সেইটোতো নিউজত দিয়াৰ লগতে ভাল হৈছে। আৰু গতিকে তেনেকৈ এইটো ভিডিঅ' যে সকলোৱে লগৰবোৰক শ্বেয়াৰ কৰোঁতে তেন্তে এইটো ৰাস্তাটো ভাল হ'ব বুলি আশা থাকিল। कितना बेचैन होके तुमसे मिला, कितना बेचैन होके तुमसे मिला, तुमको क्या थी खबर था। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো বেয়া লাগিলে তথাপিও কমেণ্ট এটা কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।